নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আমি ইতিমধ্যে মধ্যযুগৰ অসম নামৰ পাঠটিৰ আহোম ৰাজ্য, পাল বংশ আৰু কোচ কমতাপুৰ ৰাজ্যৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি চুতীয়া ৰাজ্য, বাৰভূঞাসকল আৰু কছাৰী ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। বিভিন্ন গ্ৰন্থত পোৱা তথ্যমতে চুতীয়াসকলৰ প্ৰতিষ্ঠাতা আছিলে বীৰপাল আৰু পৌৰাণিক ধৰ্মপুথিত উল্লেখিত ভীষ্মক ৰজাৰ বংশোদ্ভৱ বুলি ক'ব বিচাৰে বীৰপালে, আৰু তেওঁ নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি ক'ব বিচাৰে। আৰু সোণগিৰি নামৰ এটি পাহাৰত 60 ঘৰ মানুহৰ মুখিয়াল আছিল বীৰপাল। বীৰপাল আছিলে চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা আৰু তেওঁ প্ৰতিষ্ঠাপকো আছিলে। আহোমসকল অসমলৈ অহাৰ পিছত তথা আহোমসকলে ৰাজ্য স্থাপন কৰাৰ সময়ত ব্ৰহ্মপুত্ৰ নৈ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূব অঞ্চলত চুতীয়াসকলৰ ৰাজত্ব আছিলে। তেওঁলোকে সেই অঞ্চলত শাসন কৰিছিলে। তেওঁলোক বিভিন্ন ভাগত বিভক্ত হৈ আছিলে, যেনে হিন্দু চুতীয়া, বৰাহী চুতীয়া, আহোম চুতীয়া, দেউৰী চুতীয়া, মিৰি চুতীয়া ইত্যাদি। এনেধৰণৰ তেওঁলোকৰ বিভিন্ন ভাগ আছিলে। আৰু চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিলে ৰত্নধ্বজ পাল, বা তেওঁক গৌৰীনাৰায়ণ বুলিও কোৱা হয়। আৰু ৰত্নধ্বজ পালে গৌড় ৰাজ্যৰ লগত এটা ভাল সম্পৰ্ক স্থাপন কৰি চলিছিলে। চুতীয়াসকলৰ শাসন ব্যৱস্থা এক সুসংহত আছিলে। তেওঁলোকৰ শাসন অতি নিয়াৰিকৈ তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে, আৰু চুতীয়াসকলৰ নিজা ধৰ্ম আৰু নিজা ভাষা আছিলে। তেওঁলোকে শক্তিৰ উপাসনা কৰিছিলে, অৰ্থাৎ চুতীয়াসকল শক্তিৰ উপাসক আছিলে, আৰু তেওঁলোকে শদিয়াৰ কেঁচাই খাটি গোসানীৰ পূজা কৰিছিলে। চুতীয়াসকলৰ বিষয়ে বুৰঞ্জীত আঁতিগুৰি তথ্য পোৱা নাযায়, অৰ্থাৎ আমি ইতিমধ্যে গম পাইছোঁ যে চুতীয়াসকলৰ কোনো তেনেধৰণৰ বুৰঞ্জী নাছিলে। আহোমসকল অহাৰ পিছতহে বুৰঞ্জী লিখাৰ পৰম্পৰাটো হ'ল। সেয়েহে সঠিক কোনো আৰু তেনেধৰণৰ তথ্য পোৱা নাযায়। আমি ইতিমধ্যে গম পালোঁ যে 1523 খ্ৰীষ্টাব্দত যেতিয়া চুতীয়া আৰু আহোমৰ ৰণ হয়, চুতীয়াসকলৰ দিহিঙীয়া ৰজাৰ দিনত, তেতিয়া চুতীয়া ৰাজ্য আহোমৰ অধীনলৈ যায়, আৰু তেতিয়াৰ পৰা আহোম ৰাজ্যৰ লগত চুতীয়া ৰাজ্য চামিল হয়। আৰু তেতিয়া আহোম ৰজাই এই অঞ্চলক শাসন কৰিবৰ কাৰণে শদিয়া খোৱা গোহাঁইক দায়িত্বভাৰ অৰ্পণ কৰে। গতিকে চুতীয়া ৰাজ্য ইমানতেই পতন হয়, অৰ্থাৎ তেওঁলোক আহোম ৰাজ্যৰ অধীনলৈ যায়। এতিয়া আহিছোঁ বাৰভূঞাসকলৰ বিষয়ে আলোচনা কৰিবলৈ। বাৰভূঞাসকলৰ বংশতেই আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। আগতে আমি আলোচনা কৰি অহা কমতাপুৰ ৰাজ্য 14 শতিকাত দুটা ভাগত বিভক্ত হৈছিলে, আৰু তাৰে কমতাপুৰ নগৰকে ধৰি উত্তৰ আৰু পূব অংশত দুৰ্লভ নাৰায়ণ, আৰু আনহাতে ৰংপুৰ আৰু মৈমনসিং জিলাত ধৰ্মনাৰায়ণ ৰজা হয়। দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণে ক্ৰমে কমতেশ্বৰ বা কামেশ্বৰ আৰু গৌৰেশ্বৰ উপাধি গ্ৰহণ কৰে, অৰ্থাৎ কমতেশ্বৰ দুৰ্লভ নাৰায়ণ আৰু গৌৰেশ্বৰ ধৰ্মনাৰায়ণ হিচাপে পৰিচিত হয়। আৰু যেতিয়া এই ৰাজ্যখন দুটা ভাগত বিভক্ত হৈছিলে, তেতিয়া কমতেশ্বৰ দুৰ্লভ নাৰায়ণে গৌৰেশ্বৰ ধৰ্মনাৰায়ণৰ পৰা 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ উপহাৰ হিচাপে লাভ কৰিছিলে। আৰু এই যিসকল লোক আছিলে, 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ, এইসকলৰ মুখিয়াল আছিলে চণ্ডীবৰ, আৰু এই চণ্ডীবৰকে পিছত শিৰোমণি ভূঞা পতা হয়। আৰু এই শিৰোমণি ভূঞাৰ এই লোকসকলকে বা তেওঁলোকৰ এই লোকসকলকে পিছলৈ বাৰভূঞা হিচাপে পৰিচিত হয়। আৰু এই শিৰোমণি ভূঞাৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। ভূঞাসকল অত্যন্ত শক্তিশালী আৰু তেওঁলোক পৰাক্ৰমী, আৰু তেওঁলোক
ধনৱন্ত আছিলে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল আছিলে সেয়েহে সেই সময়ত ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসনকালত নিজকে স্বাধীন ৰজা হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকে স্বাধীন ৰাজ্য হিচাপে তেওঁলোক মূৰ দাঙি উঠিছিলে ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক তেওঁলোক অজস্ৰ ধন সম্পত্তি আৰু মাটিৰ মালিক আছিলে আৰু ভূঞাসকল মূলতঃ কায়স্থ দৈৱজ্ঞ আৰু ব্ৰাহ্মণ আছিলে আৰু অসমৰ যিহেতু ভূঞাসকলক 12 ভূঞা বুলি কোৱা হয় আৰু এই ভূঞাসকল পিছলৈ আহোম ৰাজ্যৰ লগত চামিল হয় অৰ্থাৎ ভূঞাসকলৰ লগত আহোমৰ সংঘৰ্ষৰ পিছত ভূঞাসকল আহোমৰ অধীন হৈ পৰে আৰু আহোম প্ৰশাসনে ভূঞাসকলক উচ্চ পদবী দি সন্তুষ্ট কৰি ৰখাৰ ব্যৱস্থা কৰিছিলে আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে ভূঞাসকলে তুৰ্কী আফগানসকলৰ আক্ৰমণৰ সময়ত কামৰূপ ৰজাকো যথেষ্ট পৰিমাণে সহায় কৰিছিলে ভূঞাসকলৰ বিষয়ে ইমানখিনিয়ে আছিলে এতিয়া আহিছোঁ আমি কছাৰীসকলৰ বিষয়ে আলোচনা কৰিবলৈ কছাৰীসকল অসমৰ আটাইতকৈ পুৰণি অধিবাসী আছিলে আৰু ইতিহাসবিদসকলৰ মতে কছাৰী ৰাজ্যখন বহুত দূৰলৈকে বিস্তৃত হৈ আছিলে এখন ডাঙৰ তেওঁলোকৰ ৰাজ্য আছিলে অৰ্থাৎ বাংলাদেশৰ চিলেট আৰু ময়মনসিং আদিকে ধৰি একেবাৰে সাগৰৰ পাৰলৈকে কছাৰী ৰাজ্যৰ বিস্তৃত আছিলে আৰু এই কছাৰী ৰাজ্যৰ ভিতৰতে অন্তৰ্ভুক্ত আছিলে অন্যান্য জনগোষ্ঠীসমূহ যেনে চুতীয়া কোচ ত্ৰিপুৰী শৰণীয়া গাৰো ৰাভা লালুং ডিমাচা আদি জনগোষ্ঠীসমূহ এই কছাৰী ৰাজ্যৰ ভিতৰতে আছিলে অন্তৰ্ভুক্ত হৈ আছিলে কিন্তু পিছত এই জনগোষ্ঠীসমূহে বিভিন্ন স্থানত নিকাজিকৈ থাকিবলৈ লোৱাৰ লগে লগে তেওঁলোকে নিজাকৈ কিছুমান ধৰ্ম সংস্কৃতি ভাষা ধৰ্মীয় পৰম্পৰা আদি সৃষ্টি কৰিলে জন্ম দিলে নিজস্ব কৃষ্টি সংস্কৃতি আৰু তেওঁলোকৰ এই কৃষ্টি সংস্কৃতিবোৰ সময়ত কছাৰী ৰাজ্যতকৈ পৃথক হৈ পৰিলে আৰু যেতিয়া তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন ধৰণে বসবাস কৰিবলৈ ল'লে তেতিয়া তেওঁলোকৰ বিভিন্ন নামেৰে পৰিচিত হ'ল যেনে বড়ো কছাৰী মেচ ডিমাচা গাৰো হাজং ইতিহাসবিদসকলৰ মতে এসময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলতে কছাৰীসকলে ৰাজত্ব কৰিছিলে অৰ্থাৎ অধিকাংশ অঞ্চলে কছাৰী ৰাজ্যৰ অন্তৰ্ভুক্ত আছিলে কছাৰীসকলৰ প্ৰাচীন ইতিহাস সম্পৰ্কে লিখিত ৰূপত কোনো তথ্য পোৱা নাযায় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ত আৰু পিছত যেতিয়া ভাৰতত ইংৰাজসকলে শাসন কৰে সেই সময়ত কছাৰীসকলৰ বিষয়ে কিছু তথ্য লিখিত ৰূপত পোৱা যায় আহোম বুৰঞ্জী মতে কছাৰীসকল অতি শক্তিশালী আছিলে সেয়েহে তেওঁলোকে অসমত প্ৰায় 200 বছৰ ৰাজত্ব কৰাৰ পিছতহে কছাৰীসকলক পৰাস্ত কৰিব পাৰিছিলে গতিকে সেই আহোমসকলে তেওঁলোকক অতি শক্তিশালী বুলি কৈ থৈ গৈছে কছাৰীসকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক চীন আৰু তিব্বতৰ পৰা ভাৰতলৈ আহিছিলে কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামাণিক্য খুনখুৰা যখুনাৰায়ণ তাম্ৰধ্বজ কৃষ্ণচন্দ্ৰ আৰু গোবিন্দচন্দ্ৰ কছাৰীসকলে যেতিয়া ব্ৰহ্মপুত্ৰৰ পৰা বিতাড়িত হয় তেতিয়া তেওঁলোকে ৰাজধানী ডিমাপুৰত পাতে ডিমাপুৰত তেওঁলোকৰ ৰাজধানী পতাৰ সময়ত গতিকে সেই সময়ৰ ডিমাপুৰৰ ৰাজধানী হোৱাৰ কাৰণে এতিয়াও ডিমাপুৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত কছাৰীসকল আছে এতিয়াও কছাৰী লোকসকল আছে আহোমসকলে পুনৰ যেতিয়া আকৌ কছাৰী ৰাজ্যৰ আক্ৰমণ কৰে তেতিয়া তেওঁলোকে কছাৰী ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰিছিল আহোম বুৰঞ্জীৰ লিখিত আছে যে কছাৰীসকলৰ লগত প্ৰায় আহোম তথা ওচৰ চুবুৰীয়া জয়ন্তীয়া ৰাজ্যসমূহৰ লগত সঘনাই সংঘৰ্ষ সৃষ্টি হৈছিল কছাৰী ৰাজ্য 1832 খ্ৰীষ্টাব্দত
অৰ্থাৎ গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত ইংৰাজসকলে দখল কৰে আৰু তেওঁলোকৰ কছাৰী ৰাজ্য তেওঁলোকৰ নিজৰ ৰাজ্যৰ লগত চামিল কৰে, অৰ্থাৎ ব্ৰিটিছৰ তলতীয়া হয়। তেতিয়াৰ পৰাই কছাৰী ৰাজ্যৰ পতন হয় বুলিও ক'ব পাৰি। কিন্তু ইংৰাজসকলে কছাৰী ৰাজ্য শাসন কৰিবৰ কাৰণে এজন কৰ্তলীয়া শাসনকৰ্তা পাতিছিল আৰু তেওঁ আছিল তুলাৰাম সেনাপতি। তুলাৰাম বুলি এজন লোকক পাতিছিল, পিছত তেওঁ তুলাৰাম সেনাপতি নামেৰে তেওঁ পৰিচিত হয়। আৰু তুলাৰাম সেনাপতিয়ে 1854 খ্ৰীষ্টাব্দলৈ এই ভূভাগত শাসন কৰিছিল, অৰ্থাৎ কছাৰীসকল যি ঠাইত শাসন কৰিছিল সেই ঠাইত তুলাৰাম সেনাপতিয়ে 1854 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে। গতিকে ইমানতে কছাৰী ৰাজ্যৰ বিষয়ে সামৰণি পৰিছে। ইয়াতে মই সামৰণি মাৰিছোঁ আৰু আমাৰ আজিৰ আলোচনাও ইয়াতে শেষ হৈছে। লগতে মধ্যযুগৰ অসম নামৰ পাঠটি ইয়াতে সামৰণি পৰিছে। পৰৱৰ্তী সময়ত তোমালোকলৈ মই এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াম। আজিলৈ আহিছোঁ, ধন্যবাদ।